হেল্ল' বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত মই আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে আপোনালোকে এক্সচেঞ্জ চাৰ্টিফিকেটত যদি কিবা ভুল আছে তেন্তে কেনেকৈ অনলাইনত কাৰেকশ্যন কৰিব বা এক্সচেঞ্জ এপ্লাই কৰোঁতে যদি কোনো কিবা কাৰেকশ্যন কিবা মিছ এণ্টাৰ কৰিছে বা কিবা ভুল হৈ গৈছে তেন্তে কেনেকৈ শুদ্ধ কৰিব এই গোটেইখিনি তথ্য আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম। আপোনালোক ঘৰতে বহি মোবাইল বা ডেস্কটপৰ জৰিয়তে কেনেকৈ এপ্লাই কৰিব। সো বন্ধুসকল এইখন ভিডিঅ' সম্পূৰ্ণ কৰি চাব, ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই দিম। ইয়াতে মই এটা কথা কৈ দিওঁ, যিসকলে চেনেলটো নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল বাটন প্ৰেছ কৰি দিব। সো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকৰ এইটো RTPS ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোক তাৰ পৰা আহিব পাৰিব। ইয়াত অহাৰ পিছত ওপৰত যিটো চাওক লগইন অপশ্যন দি আছে, লগইন বাটন আপুনি ক্লিক কৰিব। ইয়াত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব বা কেনেকৈ আপুনি এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো ভিডিঅ' দিয়া আছে, আপুনি তাৰ পৰা চাব পাৰিব। ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। এই লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে ID পাছৱৰ্ড দি পেলাই আপুনি কেপচাটো ফিল কৰি বা OTPৰ মাধ্যমে আপুনি ইয়াত লগইন কৰিব পাৰিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত চাৰ্ভিচ অপশ্যন আছে, এইটো খোলা হ'ব। ইয়াত চাওক আপোনালোকে এপ্লাই ফৰ চাৰ্ভিচৰ লেফ্ট চাইডত দি আছে, এপ্লাই ফৰ চাৰ্ভিচ ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ভিউ অল এভেইলেবল চাৰ্ভিচেছ ক্লিক কৰিব। এটাত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ বহুত কেইটা লিষ্ট খোল খাব। ইয়াত বহুত কেইটা এপ্লাই কৰিব পাৰে। মই আপোনালোকক এক্সচেঞ্জ কাৰেকশ্যন কৰি দেখুৱাইছো। ইয়াত আপুনি EXCH চাৰ্চ কৰি দিব। EXCH চাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ ওচৰত ইয়াত ৰেজিষ্ট্ৰেশ্যন, ৰিনিউৱেল, ৰি-ৰেজিষ্ট্ৰেশ্যন, নন আদাৰ বেষ্ট বহুত কেইটা অপশ্যন দি আছে। আপুনি চাওক 2 নম্বৰ যেটা অপশ্যন দি আছে, ইয়াত ৰি-ৰেজিষ্ট্ৰেশ্যন বহুত কেইটা অপশ্যন দি আছে। আপুনি 6 নম্বৰ যেটা অপশ্যন আছে ৰি-ৰেজিষ্ট্ৰেশ্যন ফৰ আদাৰ বেষ্ট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এইখন পেজ খুলিব। ইয়াত ইনষ্ট্ৰাকশ্যনবিলাক আপুনি পঢ়ি চাব। ইয়াত আপোনালোকৰ আধাৰ নম্বৰটো দিব লাগিব। দিয়াৰ পিছত আপোনাৰ আধাৰ নেম যিটো আছে, আধাৰ নাম এই আধাৰ নম্বৰ হিচাপে দিব লাগিব। তাৰপিছত 2 নম্বৰ অপশ্যন যেটা আছে চাৰ্চ ফৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত আপোনালোকে এক্সচেঞ্জ অফিচ চিলেক্ট কৰিব, অনলাইন মেথড নে অফলাইন চিলেক্ট কৰিব, কোনটো ডেটত ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো চিলেক্ট কৰাৰ পিছত আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব। মানে আগতে যিখন আপোনাৰ এক্সচেঞ্জ চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটৰ যিখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত এণ্টাৰ কৰিব। কৰাৰ পিছত ইয়াত চাওক টাইপ অফ ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপুনি কি কৰিব বিচাৰে, কোৱালিফিকেশ্যন আপডেট বা কাৰেকশ্যন যি আছে আপুনি ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি এইটো চিলেক্ট কৰি দিব। মই যিহেতু কাৰেকশ্যন কৰিব বিচাৰিম তো মই এপ্লিকেশ্যন কাৰেকশ্যন আপডেট এইটো চিলেক্ট কৰিম। কৰাৰ পিছত আপুনি চিম্পলি গেট অল্ড ডাটাত ক্লিক কৰিব। অল্ড ডাটাত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন আগৰ এক্সচেঞ্জ যি ডকুমেণ্ট যি ডাটা দিছিলে সেই সকলোবিলাক ইয়াত শ্ব' কৰিব। শ্ব' কৰিলে আপোনাৰ মোবাইল ভেৰিফিকেশ্যন এটা OTP দিব। OTPটো এণ্টাৰ কৰি আপুনি ভেলিডেটত ক্লিক কৰি দিব। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আপোনাৰ আগৰ ডিটেইলছবিলাক ইয়াত শ্ব' কৰিব। চ' আপুনি যোনটো কাৰেকশ্যন কৰিব সেইটো ইয়াত নতুনকৈ এণ্টাৰ কৰিব। মই যিহেতু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন যে ষ্ট্ৰীমটো চেঞ্জ কৰিম, ষ্ট্ৰীমটো মোৰ ভুল হৈ গৈছিল। চায়েন্সৰ ঠাই আৰ্টছৰ ঠাই চায়েন্স দিছিলোঁ, এতিয়া আৰ্টছ বহাই দিম। বা আপুনি নাম, এড্ৰেছ, ফাদাৰ্ছ নেম যি আছে ইয়াত কাৰেকশ্যন কৰিব, সেইটো ইয়াত কাৰেকশ্যন কৰি ল'ব। কাৰেকশ্যন কৰাৰ পিছত আপোনালোকে এই গোটেইখিনি স্ক্ৰল ডাউন কৰি চাব। যদি আপোনালোকে ইয়াত আৰু এড্ৰেছটো কাৰেকশ্যন কৰিব বিচাৰে তেন্তে কাৰেকশ্যন কৰিব পাৰিব, বা মোবাইল নাম্বাৰ যি আছে আপুনি ইয়াত কাৰেকশ্যন কৰিব। কাৰেকশ্যন কৰাৰ পিছত ইয়াত চাওক এক্সচেঞ্জ অফিচ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ ফটো আপলোড কৰা আছে, চিগনেচাৰ আপলোড কৰা আছে, ইয়াত চিম্পলি ডিক্লাৰেশ্যন ক্লিক কৰি আপুনি কেপচাটো দি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়ে আপোনাৰ আধাৰ OTP এটা যাব। OTPটো আপোনাৰ ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ভেলিডেটত ক্লিক কৰি দিব। ভেলিডেটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ গোটেই ডিটেইলছবিলাক শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপুনি ভালকৈ চাব যে কাৰেকশ্যন হ'ল নে নাই। যদি নহয় তেন্তে আপুনি ইয়াৰ পৰা এডিট কৰিব পাৰিব, আৰু যদি কাৰেকশ্যন হৈ গৈছে ইয়াত চোৱাৰ পিছত যদি আপোনাৰ সেইটো যিটো আপোনাৰ ভুল আছিল সেইটো যদি কাৰেকশ্যন হৈছে তেন্তে আপুনি স্ক্ৰল ডাউন কৰি ছেভ এনেক্সাৰত ক্লিক কৰিব। ছেভ এনেক্সাৰত ক্লিক কৰাৰ পিছত এটাচ এনেক্সাৰত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ খোল খাব। আগৰ ডকুমেণ্ট যদি আপলোড কৰা থাকে ইয়াতে আপোনাৰ চিম্পলি আগৰ এক্সচেঞ্জ চাৰ্টিফিকেটটো ইয়াত আপলোড কৰিব লাগিব। বাকী একো আপলোড কৰিব নালাগে, বাকীবিলাক আগৰে আপলোড কৰাই আছে। বা যদি আপুনি চেঞ্জ কৰিব বিচাৰে চেঞ্জ কৰিব পাৰে ইয়াৰ পৰা। আপলোড কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব, কৰাৰ পিছত আপুনি চিম্পলি ছেভ এনেক্সাৰত ক্লিক কৰিব। ছেভ এনেক্সাৰত ক্লিক কৰাৰ পিছতেই আপোনাৰ এইটো প্ৰিভিউ এখন শ্ব' কৰিব। প্ৰিভিউটো শ্ব' কৰাৰ পিছত চিম্পলি
মেক পেমেন্টত ক্লিক কৰিব পেমেন্ট এটা কৰিব লাগিব এটা আগতে ফ্ৰী আছে এতিয়া ফ্ৰী নহয় পেমেন্ট কৰিব লাগে এটা আপোনাৰ বেছি নহয় 10 টকা পেমেন্ট কৰিব লাগিব মেক পেমেন্টত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং ল'ব লোডিং লোৱাৰ পিছত এইটো ইয়াত চাওক এখন পেজ খোল খাইছে এক্সিছ বেংকৰ যি এখন GAS এইটো এক্সিছ সেলেক্ট কৰি এগ্ৰিত ক্লিক কৰি মেক পেমেন্টটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এইটো ওকে কৰিব ওকে কৰাৰ পিছত আপোনাৰ ইয়াত UPI ইন্টাৰ বা আপোনাৰ পেমেন্টস মেথড ইয়াত সিলেক্ট কৰিব লাগিব কৰাৰ পিছত ইয়াত চাওক আপুনি UPI ইন্টাৰ কৰিব বা আপুনি যিটো দি এপ্লাই কৰিব হেতৰ মানে পেমেন্ট কৰিব হেটো আপুনি ইয়াত ইন্টাৰ কৰিব লাগিব নেট বেংকিং ডেবিট কাৰ্ড বা যি দি কৰিব আপুনি কৰাৰ পিছত ইয়াত টাৰ্মছ এণ্ড কন্ডিশন দিয়া আছে UPI ইন্টাৰ কৰাৰ পিছত আপুনি অলপ ওপৰ ফালে গৈ টাৰ্মছ এণ্ড কন্ডিশন টিক মাৰ্ক দি তাৰ পিছত আপোনালোকে প্ৰসিডটো কমপ্লিট ক্লিক কৰিব কৰাৰ পিছত আপোনাৰ যিখন মোবাইল নাম্বাৰ বা যিখন মোবাইলত ইন্টাৰ কৰিছিলে সেই UPI আপুনি মোবাইলত গৈ পেমেন্টটো কমপ্লিট কৰাৰ পিছত ইয়াত আপোনাৰ সাকসেস বুলি দেখুৱাব সো ইয়াত সাকসেস দেখুৱাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপোনাৰ স্ক্ৰিনত শো কৰিব বা আপোনাৰ তাৰ পৰা আপুনি PDF বা কি কৰি ডাউনলোড কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিও ইমানতেই পৰৱৰ্তী ভিডিও মানে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব ভিডিওটো ভাল